নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু হায়দৰাবাদৰ পৰা অহাৰ পিছত এনেকৈ ঘৰত ভিডিঅ' কৰাই নাছিলোঁ। এইটো ঘৰৰ পৰা প্ৰথম ভিডিঅ' আৰু হায়দৰাবাদৰ এইটো লাষ্ট ভিডিঅ' হ'ব, কাৰণ হায়দৰাবাদৰ উভতনি যাত্ৰাটো ইয়াতে দেখিবলৈ পাব। যিহেতু ক'লে গোটেইখিনি কথা আমাৰ এইটো শেষ ভিডিঅ' হ'ব আৰু এডিটিঙৰ কাম কৰি আছে, তো এডিটিঙো চলি যাব। তো চাওঁ ভিডিঅ'টো কেনেকুৱা হয়, কেৱল অহা জাৰ্ণিটোহে। তো অহা জাৰ্ণিটো আগৰ ভিডিঅ'টো আমি দেখাব পাৰিলোঁ হয়, কিন্তু অলপ বেছি দীঘল হৈ যায়। তো খাটাকৈ এইটো শেষ ভিডিঅ' হ'ব। আৰু মানে আমি তিনিটা আজি একেলগে এটা ফ্ৰেমত আহি গ'লোঁ, কাৰণটো হ'ল যেতিয়া হায়দৰাবাদৰ পৰা আহিছোঁ তিনিটা ৰাস্তা হৈ গৈছে, তেনেকুৱা পাই ভিডিঅ'টো জনাব। এইটো নহয়, আমাৰ গোটেই জাৰ্ণিটো। আৰু বাকী চব বাদ দিয়ক, আপোনাৰ ফোনটো আৰু আপুনি এটা হৈ যাওক, কাৰণ এতিয়া দেখা পাব আপুনি হায়দৰাবাদৰ পৰা গুৱাহাটীলৈকে অহা এটা সুন্দৰ জাৰ্ণি। আৰু এইটো হায়দৰাবাদৰ টোল গেট। এতিয়া ৰাতিপুৱা ঠিক 4টামান বাজিছে আৰু আমি এয়াৰপৰ্টলৈকে ৰাৱানা হৈছোঁ। খন্তেক সময় পিছতে আমি এয়াৰপৰ্ট পাম আৰু চাব পাৰে হায়দৰাবাদৰ ৰাস্তা খুব সুন্দৰ হয়। গুৱাহাটী কেতিয়া এনেকুৱা হ'ব। আৰু এয়া হ'ল এয়াৰপৰ্ট, আৰু হৈ গ'ল আমাৰ বেডিং চেডিং, এইখিনিয়ে গোটেইখিনি আমাৰ। তো এইখিনি আগতে লৈ যাওঁ ভিতৰলৈকে। আৰু হায়দৰাবাদ এয়াৰপৰ্টৰ এইখিনি ভিতৰ ভাগ হয়। তো এই ভিতৰ ভাগত আমাৰ ফ্লাইটখন চাই আছোঁ, ডিছপ্লেত আহি আছে। তো ফ্লাইট অন দ্য টাইম আছে, তো টেনশ্যন নাই। আমি টাৰ্মিনেল 5লৈকে যাব লাগিব। তো তাতে ফ্লাইটখন আছে, তো যাওঁ তালৈকে। আৰু এয়া হৈছে বাংগালুৰু এয়াৰপৰ্ট। আৰু বাংগালুৰু এয়াৰপৰ্টত এয়া আমাৰ কিবা মোৰ ভিডিঅ'ৰ এংগলটো কিবা চেঞ্জ হৈ গ'ল। একো নাই, ভিডিঅ'ৰ এংগল ঠিক কৰি আছোঁ। তো অলপ বেলেগকৈ হ'লেও চাই লওক বাংগালুৰু এয়াৰপৰ্টৰ। আৰু এয়া হৈছে মেইন বাংগালুৰু এয়াৰপৰ্টৰ ভিতৰ ভাগ, সেয়াটো বাহিৰ ভাগ আছিল। তো এয়া ভিতৰ ভাগ। আৰু ইয়াত আমাৰ ফ্লাইট আছে টাৰ্মিনেল 3। তো টাৰ্মিনেল 3লৈকে প্ৰথমে যাই লওঁ, তাৰ পৰা চাওঁ কি হয় কি নহয়। অলপ সময় আছে আমাৰ হাতত, বেছি সময় নাই আৰু আধা ঘণ্টা 1 ঘণ্টা সময় আছে। তো সেইখিনি সময় চাওঁ কেনেকৈ কি কৰিব পাৰোঁ। আৰু এয়া হৈছে বাংগালুৰু এয়াৰপৰ্টৰ বাহিৰ ভাগ। আমি আমাৰ ছেকেণ্ডখন ফ্লাইটলৈকে যাই আছোঁ। তো বাছেৰে এয়া যাই আছোঁ। তো আপোনালোকক বাংগালুৰু এয়াৰপৰ্টৰ বাহিৰ ভাগটো দেখাই যাওঁ। বহুত ডাঙৰ হয় এয়াৰপৰ্টটো। এয়াই আৰু বাহিৰ ভাগটো। আৰু এইখনে হৈছে আমাৰ ছেকেণ্ডখন ফ্লাইট ইণ্ডিগ'ৰ। তো চাই লওক, বহুত ডাঙৰ হয় ফ্লাইটখন। আৰু চেল্ফি টেল্ফি লৈ আছে বহুতে। তো ময়ো এটা ভিডিঅ' কৰি আছোঁ আৰু এটা বঢ়িয়া বস্তু দেখাই আছোঁ আপোনালোকক। অলপ সময় ৱেইট কৰক, ফ্লাইট এখন টেক অফ কৰা দেখাম। ৰ'ব আহি আছে, আহি আছে, সেয়া চাওক, আহি আছে এইয়া চাওক, উৰিছে গ'লগে। আৰু একেলগে ফ্লাইটৰ ভিতৰৰ পৰা বাহিৰৰ ফালটো চাই লওক, কিনো দেখা পাব, আকাশখনে দেখা পাব। তো এয়া হৈছে বাহিৰৰ ফাল। আৰু যিহেতু ফ্লাইটৰ ভিতৰত আছোঁ, এইটো টয়লেট হয় ফ্লাইটৰ। তো চায়ে লওক টয়লেটটো লাহেকৈ। এণ্ড ৱেলকাম টু গুৱাহাটী। পাই গ'লোঁ দিয়ক গুৱাহাটী। আৰু এতিয়া লাগেজ ল'ব লাগে, ঘৰ যাব লাগে। আৰু লাগেজ লৈ থাকোঁতে গম পালোঁ দেউতাহঁতৰ ক'ভিড ভেকচিন আছে, তো তেওঁলোকৰ প্ৰব্লেম নাই, কিন্তু মোৰ নাই। তো ক'ভিড টেষ্ট কৰাব লাগিব, আৰু টেষ্ট কৰাই ল'লোঁ। তো নিগেটিভ আহিছে। গতিকে বহুত ধন্যবাদ আপোনালোকে গোটেই ভিডিঅ'টো যিসকলে ইয়ালৈকে চাই আছে তেওঁলোকক বহুত বেছি ধন্যবাদ। আৰু পিছলৈকে এনেকৈ ছাপোৰ্ট কৰি যাব। ধন্যবাদ। জয় আই অসম।